নতুন এটা ভিডিঅ' ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। এইকেইদিন বহু বেছি গৰম পৰিছে, সেইবাবে মই ৰাতিয়ে ভাত তিয়াই থৈছিলোঁ। পঁইতা ভাত খাম আজি। মাহগুড়ি আৰু খাৰলি, পিটিকা, ভাজি এনেকৈ মই বনাই লৈছোঁ পঁইতা ভাতখিনি খাবলৈ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পঁইতা ভাত খাবলৈ এইখিনি মই পঁইতা ভাত লৈছোঁ। ৰাতিয়ে মই ভাতখিনি পানী দি থৈছিলোঁ। ৰাতি অলপ বেছিকৈ ভাত বনাই পানী দি থৈছিলোঁ। ইয়াতে মই মিঠাতেল দিম, সৰিয়হৰ তেল আৰু জোখত নিমখ। পঁইতা ভাত সকলো খায়েই, সকলোৱে আমি আজি কেনেকৈ খাওঁ তাকে দেখুৱাম। মই এয়া আলু পুৰি লৈছোঁ গেছতে। টেৱাত মই এনেকৈ আলুটো ধুই টেৱাখন ভালকৈ গৰম কৰি পেলাই এনেকৈ পুৰি লৈছোঁ আলুখিনি। এইখিনি পিটিকা কৰি ল'ম এতিয়া। পুৰা আলু হ'লে পঁইতা ভাত খাবলৈ ভাল লাগে। আলুখিনি জোখমতে নিমখ দিছোঁ, সৰিয়হৰ তেল দিছোঁ, ধনিয়া দিছোঁ, পিঁয়াজ সৰুকৈ কাটি লৈছোঁ আৰু এয়া জলকীয়া। এইখিনি মই পিটিকা কৰি লওঁ। বাকলি মই ভালকৈ ধুই লৈছিলোঁ, সেইকাৰণে পুৰা আলু অকণমান বাকলি থাকিলে ভাল লাগে। এইখিনি পিটিকা কৰি লওঁ। এয়া আলু পিটিকা, পুৰা আলু। এয়া ক'লা মাহৰ গুড়ি। ক'লা মাহৰ গুড়ি মই নিমখ, ধনিয়া, পিঁয়াজ, জলকীয়া, এয়া নিমখ অকণমান জোখত দিছোঁ। ইয়াতো মিঠাতেল দিম মই, সৰিয়হৰ তেল দিলে ভাল লাগে। ইয়াতে অকণমান পানী দি সানিম। ক'লা মাহৰ গুড়ি এইটো ভিডিঅ' মোৰ চেনেলত দিয়া আছে, আপোনালোকে যদি চোৱা নাই চাব। সেইখিনিও সানি লওঁ। মাহৰ গুড়া এইটো সানি ল'লোঁ। এয়া মই ৰেডি কৰি ল'লোঁ। অকণমান ভাজি ল'লোঁ মিক্সকৈ। অকণমান ৰঙালাও দি আলু, ভাতকেৰেলা এনেকৈ মিক্সকৈ ভাজি অকণ বনাই ল'লোঁ। গৰম যদিও ৰঙালাও ভাজিটো ভাল লাগে। ৰঙালাও মই বেছি দিয়া নাই, অকণমান দিছোঁ। পিঁয়াজ ল'লোঁ। তাৰপিছত এইটো মাহৰ গুড়ি, ক'লা মাহৰ গুড়ি, এইটো মোৰ চেনেলত দিয়া আছে, আপোনালোকে চাব যদি চোৱা নাই। তাৰপিছত সৰু মাছ অকণমান গাজ টেঙা দি ভাজিলোঁ। এপিচ মাছ ল'লোঁ আৰু মাছৰ পেটু। তাৰপিছত এইটো খাৰলিও আছে মোৰ চেনেলত দিয়া, আগতে মই দিছিলোঁ। এইটো আপোনালোকে যদি চোৱা নাই চাব। তাৰপিছত আলু পোৰা আৰু পিঁয়াজ, জলকীয়া, তেল, নিমখ ইয়াত মই দিয়ে থৈছোঁ। আমি ঘৰৰ আজি সকলোৱে খাম এই ভাতটো, পঁইতা ভাত। সেইকাৰণে মই এয়া লৈছোঁ। সৰহকৈ ভাত মই ৰাতি তিয়াই থৈছিলোঁ পানী দি। ৰাতি তিয়ালেহে আচলতে ভাল লাগে। ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়া নতুন মোৰ চেনেলৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। শেষত নতুন এটা ভিডিঅ' লৈ আহিম। ধন্যবাদ।